সকলোলৈকে কাতি বিহুৰ হিয়া ভৰা শুভেচ্ছা জনাইছোঁ। সকলো যাতে ভালে কুশলে ৰাখে, সকলোৰে জীৱনবোৰ পোহৰ হওক, ৰঙীন হওক তাৰে কামনা কৰিছোঁ। আমাৰ এয়া তুলসী ভেটি বনাবলৈ মাটি আনিছোঁহে, বনোৱাই নাই, বনামহে। আমাৰ তুলসী পুলি বেলেগকৈ ৰুবলৈ দৰকাৰেই নাই, আমাৰ তুলসী পুলি আছেই, ডাঙৰ ডাঙৰ হৈ আছে। তাতে মাটি দি অলপ বনাই দিম ধুনীয়াকৈ তুলসী ভেটিটো। এয়া তুলসী পুলি চাওকচোন, আমাৰ ঘৰত তুলসী ঢেৰ আছে আকৌ। এয়া পানী আনি থৈছোঁ, এয়া বনাম আৰু লাহে লাহে এতিয়া। এয়া ধুনীয়াকৈ ঠাই মুচি মেলি আজৰি হৈছোঁ, কাম চাম কৰি আজৰি হ'লোঁ ধুনীয়াকৈ। এতিয়া ভাবিলোঁ তুলসী ভেটি বনাই লওঁ। এয়া চাওক, ৰাতি ভিডিঅ'